हेलो गाइज আকৌ এবাৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ চেনেল শেফ মামতা কিচেনলে আজি আকৌ এটা নতুন ৰেচিপি লৈ আহিছো আপোনালোকৰ বাবে আজি ৰেচিপিটো হ'ল লোকেল চিকেন সো বলকচোন গাইজ চাও আজি কি ধৰণে আমি লোকেল চিকেন বনালো তেনেহলে বলক ভিডিওটো কৰো আৰম্ভ এয়া হৈ গ'ল লোকেল চিকেনটো আমি ভালদৰে ধুই এখন বাচনত উলাই লৈছো আৰু এতিয়া ইয়াতে দিছো মিঠাতেল এতিয়া ইয়াতে দি দিছো নিমখ জোখৰ অনুসৰি আৰু লগতে দি দিছো অলপ হালধি নিমখ হালধি দিয়াৰ পাছত এতিয়া ইয়াতে দি দিছো অলপ আদা নহৰু পেষ্ট সববোৰ আমি ভালদৰে মিক্স কৰি লম এতিয়া ইয়াতে দি দিছো অলপ সৰুকে কাটি থোৱা পিয়াজটো দিয়াৰ পাছত আকৌ সববোৰ ভালদৰে মিক্স কৰি আমি মেৰিনেট কৰি থৈ দিম চিকেনটো অলপ দেৰিৰ মেৰিনেট হ'বলৈ থৈ দিছিলো এতিয়া এখন কেৰাহী ললো কেৰাহীখন গৰম কৰি ইয়াতে দি দিছো মিঠাতেলটো অলপ দেৰিৰ গৰম হোৱাৰ পাছত ইয়াতে দি দিম দুটা দালচিনিটো দিয়াৰ পাছত অলপ দেৰিৰ ফ্ৰাই হ'বলৈ দিম এতিয়া ইয়াতে দি দিছো লং আৰু ইলাইচি দিয়াৰ পাছত একে ধৰণে ফ্ৰাই হ'বলৈ দিম এতিয়া ইয়াতে দি দিম সৰুকে কাটি থোৱা পিয়াজখিনি দিয়াৰ পাছত অলপ দেৰিৰ কৰিব লাগিব ফ্ৰাই পিয়াজটো অলপ দেৰিৰ ফ্ৰাই হোৱাৰ পাছত ইয়াতে এটা তেজপাত দি দিছো পিয়াজখিনি অলপ দেৰিৰ ফ্ৰাই হোৱাৰ পাছত এতিয়া ইয়াতে দি দিম আদা নহৰু পেষ্ট গোটা জিৰা আৰু কেঁচা জলকীয়াৰ পেষ্ট লোকেল চিকেন অলপ জ্বলা দি খাবলৈ ভাল লাগে আৰু বহুতে সাগে জ্বলা দি খাই ভালো পায় কিন্তু কিছুমানে যদি জ্বলা নাখায় তেতিয়া হলে কেঁচা জলকীয়া পেষ্টটো স্কিপ কৰিব পাৰে এতিয়া ইয়াতে দি দিছো অলপ ৰেড চিলি পাউডাৰ এতিয়া দিছো অলপ ধনিয়া পাউডাৰ ব্ল্যাক পেপাৰ গৰম মছলা আৰু লগতে দি দিছো অলপ চিকেন মছলা এতিয়া সববোৰ ভালদৰে আমি মিক্স কৰি লম আৰু কৰিম অলপ দেৰিৰ বাবে ফ্ৰাই সো গাইস এয়া দেখিছে আমাৰ মছলা ইমান ধুনিয়াকে ফ্ৰাই হৈ গৈছে এতিয়া সময় হৈ গ'ল আমাৰ মেৰিনেট কৰি থোৱা লোকেল চিকেনখিনি দি দিয়াৰ এয়া ঢালি দিলো আমাৰ মেৰিনেট কৰি থোৱা লোকেল চিকেনখিনি এতিয়া সববোৰ ভালদৰে মিক্স কৰি অলপ দেৰিৰ লাৰি দিম অলপ দেৰিৰ লাৰি দিয়াৰ পাছত প্ৰায় 10-15 মিনিট মানৰ বাবে কভাৰ কৰি দিম 10-15 মিনিট মানৰ পাছত যেতিয়া কভাৰটো গুছালো চিকেনটো এনেকুৱা দেখিবলৈ হ'ল এতিয়া ইয়াতে দি দিছো সৰুকে কাটি থোৱা আলু বেছি সৰুকে কাটি লোৱা হোৱা নাই বাৰু এটা আলু দুভাগ কৰি লোৱা হৈছে আলুটো দিয়াৰ পাছত চিকেনৰ লগত অলপ দেৰিৰ মিক্স কৰি ফ্ৰাই কৰা নিচিনাকে লাৰি দিয়া হৈছে এতিয়া চিকেনটো অলপ দেৰি আৰু ভালদৰে সিজিবলৈ কভাৰ কৰি দিম অলপ দেৰি পাছত যেতিয়া কভাৰটো গুছালো চিকেন আৰু আলু এনেকুৱা দেখিবলৈ হৈছে আৰু ভালদৰে সিজিবলৈ আমি ইয়াতে দি দিছো অলপ পানী আমি কুহুমীয়া পানী ইয়াতে ব্যৱহাৰ কৰিছো আৰু যেহেতু আমি পানী দিছো সো ভালদৰে উতল আহিবলৈ আৰু ভালদৰে মাংসটো সিজিবলৈ আমি অলপ দেৰিৰ কভাৰ কৰি দিম প্ৰায় 10-15 মিনিট মানৰ বাবে
অলপ দেৰি পাছত যেতিয়া কভাৰটো গুচালোঁ এয়া চাওক পানীটো প্ৰায় শুকাই যোৱা নিচিনাকৈ হৈছে আৰু চিকেন আৰু আলু আমাৰ ভালদৰে সিজি ৰেডি হৈ গৈছে কিন্তু আৰু অলপ দেৰি বাবে পানীটো শুকাবলৈ দিম লোকেল চিকেন যিহেতু বনাই আছোঁ চ' পাৰিলে এটা বা দুটা আলু ভাঙি দিব কিয়নো গ্ৰেভিটো অলপ ঠিক হ'ব চ' গাইজ এয়া ছাৰ্ভ কৰি লোৱা হ'ল আমাৰ লোকেল চিকেন আশা কৰোঁ আপোনালোকে আজি ৰেচিপিটো চাই ভাল পাইছে আৰু যোনে যোনে আজি নতুন আহিছে আমাৰ চেনেলটোলৈ প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিৰ বাবে আছিলে ইমানেই তেনেহ'লে আকৌ এবাৰ আহিম নতুন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰত টিল দেন টেক কেয়াৰ এণ্ড বাই বাই চিকেনৰ লগত আৰু কেইটামান বস্তু আছে পটল ফ্ৰাই ডিম ফ্ৰাই আলু বেচনৰ লগত ফ্ৰাই কৰা হৈছে আৰু মগু দালিৰ লগত কঁঠাল গুটি